মোৰ ছাত্ৰ ছাত্ৰীসকল RS টিউশ্যন চেণ্টাৰলৈ তোমালোকক স্বাগতম জনাইছোঁ। আমি আজি এটা তোমালোকৰ ইম্পৰ্টেণ্ট ভিডিঅ' এটা লৈ আহিছোঁ, যিটো ভিডিঅ'ত দিবলৈ ওলাইছোঁ অসমীয়াৰ কমন ৰচনা 2026ৰ কাৰণে। তোমালোকে ক্লাছ 9 আৰু 10 দুটাৰ কাৰণে ইম্পৰ্টেণ্ট হয়। গতিকে চোৱা, যোৱা ভিডিঅ'বোৰত মই এই প্ৰথম আৰু দ্বিতীয়টো আলোচনা কৰিছোঁ, মানে তোমালোকক লিখি দিছোঁ। আজি আমি তোমালোকক লিখি দিবলৈ ওলাইছোঁ 3 নম্বৰটো। বুজি পাইছানে? ইয়াৰে 6টা ৰচনা মই তোমালোকক ইম্পৰ্টেণ্ট বাছি দিছোঁ। ইয়াৰে ভিতৰত তোমালোকক এইবাৰ 2026ত SSLCত কমন হৈ যাব। গতিকে তোমালোকে আৰু টেনশ্যন ল'ব লগা নাই। এইকেইখন ৰচনা তোমালোকে ভালদৰে চালেই হ'ল, পৰীক্ষাত ধুনীয়াকৈ নম্বৰখিনি আয়ত্ব কৰিব পাৰিবা। গতিকে চোৱা, যিসকল বন্ধু বান্ধৱীয়ে মোৰ চেনেলটো মানে ছাত্ৰ ছাত্ৰীয়ে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, সেইসকল ছাত্ৰ ছাত্ৰীয়ে ছাবস্ক্ৰাইব কৰি লোৱা। আৰু তোমালোকে যদি আৰু মেথছৰ, ইংলিছৰ, ছ'চিয়েল ছায়েন্স আৰু এছামিছৰ ভিডিঅ'বোৰ চাব খোজা, তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি প্লে'লিষ্টত গৈ চাব পাৰিবা। গতিকে চোৱা, একেবাৰে মই যিমান কাটিব পাৰোঁ আৰু কাটি কেনে একদম সৰুকৈ তোমালোকৰ কাৰণে আজিৰ এই ৰচনাটো লৈ আহিছোঁ। তোমালোকে ইয়াতকৈ সৰুকৈ আৰু কত ৰচনাটো নোপোৱা। চোৱা, অসমৰ কুটীৰ শিল্প, এইটো বৰ ইম্পৰ্টেণ্ট এটি ৰচনা। গতিকে চোৱা, আমি আৰম্ভ কৰোঁ দেৰি নকৰি। অসমৰ কুটীৰ শিল্প, তোমালোকে এটা কাম কৰিবা, প্ৰথমতে আৰম্ভণি, অসমৰ কুটীৰ শিল্পসমূহ, উন্নয়নৰ উপায় আৰু সামৰণি, এই 4টা পইণ্ট লিখিবা। কিয়নো আমাৰ পৰীক্ষাত কিমান মাৰ্ক, হয়তো 8 মাৰ্ক নহ'লে 6 মাৰ্ক আহিব, হয়নে? গতিকে আমি 8 মাৰ্ক আহিলেও আমি 4টা পইণ্ট লিখিম, আৰু যদি আমাৰ 6 মাৰ্ক আহে তথাপিও আমি এই 4টা পইণ্ট লিখিম। এই 4টা পইণ্ট লিখিলে আমি ফুল নম্বৰ পাম। গতিকে চোৱা, প্ৰথমতে আৰম্ভণি বুলি লিখি এনেকৈ 2টা ডট ডট দিবা, বিহৰ ঘৰ দি কেনে এনেকৈ আৰম্ভ কৰিবা। কুটীৰ অৰ্থাৎ ঘৰতে নিজ হাতে সাধাৰণ সা সঁজুলিৰে বস্তু উৎপাদন কৰা শিল্পক কি বুলি কয়? শিল্পকাৰ্যক কুটীৰ শিল্প বুলি। গতিকে মনত ৰাখিবা যে কুটীৰ শিল্প হৈছে ঘৰতে নিজে হাতে সাধাৰণতে সঁজুলিৰে বস্তু উৎপাদন কৰা শিল্পকাৰ্যক কুটীৰ শিল্প বুলি। তাৰে পিছত, কুটীৰ শিল্পত কোনো বস্তু তৈয়াৰ কৰিবলৈ হ'লে সময় বেছি লাগে, পৰিশ্ৰমো বেছি হয়। সেয়ে কুটীৰ শিল্পৰ ঠাইত বৰ্তমান যন্ত্ৰশিল্পই অধিকাৰ কৰিছে। যন্ত্ৰশিল্পৰ দ্বাৰা অতি তাকৰীয়া সময়ৰ ভিতৰতে সৰহ উৎপাদন কৰিব পাৰি। পৃথিৱীৰ উন্নত দেশত আজিকালি প্ৰায় সকলো কামকে যন্ত্ৰৰ সহায়ত কৰা হয়, কিন্তু অনগ্ৰসৰ আৰু অনুন্নত দেশসমূহত এতিয়াও সম্পূৰ্ণৰূপে যান্ত্ৰিকৰণ হোৱা নাই। আনহাতে লিখিবা, যন্ত্ৰশিল্পৰ কিছুমান ডাঙৰ উপকাৰো আছে। বিশেষত ই বৃত্তিয়াল লোকৰ বৃত্তি লোপ কৰি নিবনুৱা কৰে। যন্ত্ৰশিল্প স্থাপন কৰিবলৈ হ'লে যথেষ্ট পৰিমাণৰ ধনৰ আৱশ্যক। ধন নোহোৱা লোকে ইয়াক কৰিব নোৱাৰে। গতিকে যন্ত্ৰশিল্পই ধনী সমাজত শ্ৰেণী বৈষম্যৰ সৃষ্টি কৰে। এইবোৰলৈ লক্ষ্য কৰি আজিকালি উন্নত দেশবোৰেহে কুটীৰ শিল্প উদ্ধাৰত মনোনিৱেশ কৰা দেখা গৈছে। চোৱা, জাপান আদি দেশত কুটীৰ শিল্প বৈজ্ঞানিক কাৰ্যকৰী প্ৰয়োগ কৰি বৃহৎ শিল্প পৰিপূৰক কৰি তুলিছে। আমাৰ ভাৰতবৰ্ষ এখন কৃষিপ্ৰধান দেশ। ইয়াৰ অধিকাংশ লোকেই গাঁৱত বাস কৰে। গতিকে কৃষিকৰ্মৰ লগতে শিল্পকৰ্মৰো ব্যৱস্থা থাকিলে আজৰি সময়ৰ সৎব্যৱহাৰৰ লগতে দুপইচা আয়ো কৰিব পাৰি। সেয়ে মহাত্মা গান্ধীয়ে পোনতে আমাৰ দেশৰ কুটীৰ শিল্প আৰু গ্ৰাম্য উদ্যোগপৰ প্ৰতি লোকদৃষ্টি আকৰ্ষণ কৰিছিল। ইমান ধুনীয়াকৈ আৰম্ভণিখিনি কৰিছোঁ। তাৰে পিছত চোৱা, তোমালোকে তাৰ পৰা যদি আৰু কাটিব পাৰা যে অলপমান আৰম্ভণিৰ পৰা লিখিম আৰু শেষৰ পৰা লিখিম, তেতিয়াহ'লেও লিখিব পাৰা। মোৰ মতেদি সেইখিনি লিখিবই লাগিব। তাৰপিছত চোৱা, এইখিনি কুটীৰ শিল্পসমূহ, অসমৰ কুটীৰ শিল্পসমূহ চোৱা, অতি পুৰণি কালৰ পৰাই অসম কুটীৰ শিল্পৰ বাবে বিখ্যাত। কামৰূপাধিপতি কুমাৰ ভাস্কৰ বৰ্মাই কীৰ্তিৰ চিন স্বৰূপে তেওঁৰ মিত্ৰ ৰজা হৰ্ষবৰ্ধনলৈ আমাৰ দেশৰ শিল্পজাত পাটৰ কাপোৰ, বাঁহৰ বাচন, বাঁহৰ ফুলাম, বৰ জাপি, হাতী দাঁতৰ পাটি, সাঁচিপাত আৰু ভালেমান বস্তু উপটোকন দিছিল। এইবোৰৰ কাৰুকাৰ্য আৰু পৰিণত অৱস্থালৈ চাই অসমত যে তাৰো আগৰে পৰাই এইবোৰ শিল্প কৰ্মৰ প্ৰচলন আছিল, সেই কথা সহজে অনুমান কৰিব পাৰি। চোৱা, কোচ ৰজা আৰু আহোম স্বৰ্গদেউৰ দিনতো কুটীৰ শিল্পৰ প্ৰভূত উন্নতি হৈছিল। দৰং বংশাৱলীত আছে যে মহাৰাজ নৰনাৰায়ণে কুমাৰ
খনিকৰ আদি বিভিন্ন কাৰিকৰী বিদ্যা জনা লোকক ভাগে ভাগে নিজ ৰাজ্যত স্থাপন কৰিছিল। আহোম স্বৰ্গদেউসকলে এনেকুৱা লোকক খেল পাতি থাপিছিল। অসমৰ এনেকুৱা লোকক খেল পাতি থাপিছিল। অসমৰ বুৰঞ্জীত কবচ কাপোৰ বুলি এবিধ কাপোৰ উল্লেখ আছে। এৰাতিতে কপাহ নেওচি সাঁচি পাতি সূতা কাটি এবিধ কাপোৰ তৈয়াৰ বৈ পত্নীয়ে নিজৰ বনুৱা গিৰিয়েকক পিন্ধাই ৰণলৈ পঠিয়াইছিল। এই কাপোৰ গাত থাকিলে হেনো ৰণুৱাৰ ৰণৰ মৃত্যু নহৈছিল। সেয়ে এই কাপোৰক কবচ কাপোৰ বুলি কোৱা হৈছিল। পেৰাগ্ৰাফ চেঞ্জ কৰি লিখিবা যে সোণ, ৰূপ, তাম, কাঁহ, পিতল আৰু লো, ধাতুৰ কাঁচ, ৰেচম শিল্প, লা আৰু ৰং শিল্প, বাঢ়ৈ, খনিকৰৰ কাম আদিতো অসম বৰ আগবঢ়া আছিল। নানা কাৰণত কুটীৰ শিল্পৰ অৱনতি ঘটি আজি মাথোন সাধাৰণ বয়ন শিল্পটোৱেহে জীয়াই আছে। সৰ্থেবাৰীৰ কাঁহ শিল্প, বনিয়াকুছি আৰু হাজোৰ পিতল শিল্প, শুৱালকুছিৰ পাট মুগা বয়ন শিল্প, বৰপেটাত হাতী দাঁতৰ শিল্প নিজৰ মহিমা গুণে অতীতৰ পৰাই চলি আহিলে এতিয়া সংকটাপন্ন হৈছে। তাৰপিছত উন্নয়নৰ উপায় এইটো পইণ্টত লিখিবা যে কুটীৰ শিল্পৰ অৱনতিৰ কাৰণসমূহৰ ভিতৰত যন্ত্ৰশিল্পৰ দ্বাৰা উৎপাদিত বস্তুৰ লগত কুটীৰ শিল্পজাত বস্তুৱে মূৰ মাৰিব নোৱাৰে। বৰ্তমানৰ পৰিৱৰ্তিত ৰুচিৰ লোকৰ মন জগাব নোৱাৰা কেঁচা সামগ্ৰীৰ দুৰ্মূল্য আৰু দুষ্প্ৰাপ্যতা, শিল্পীৰ আৰ্থিক দুৰৱস্থা আৰু দক্ষতাৰ অভাৱকে প্ৰধানকৈ আঙুলিয়াব পাৰি। তাৰপিছত চাবা যে গ্ৰাম্য অৰ্থনীতিত কুটীৰ শিল্প বিশেষ ভূমিকা আছে। আমাৰ গাঁওবাসী প্ৰধানকৈ কৃষিজীৱী, কিন্তু বানপানী বিধ্বস্ত অসমত কৃষি মুঠেই নিৰ্ভৰযোগ্য নহয় আৰু বৰ্তমান আন লাগতিয়াল বস্তু খৰচলৈ চাই অকল কৃষি উৎপন্নৰে একোটা পৰিয়াল চলাটো সহজ নহয়। কাজেই কৃষিৰ পৰিপূৰক স্বৰূপে কুটীৰ শিল্পৰ প্ৰচলন একান্ত আৱশ্যকীয়। আনহাতে মানুহৰ সংখ্যা বাঢ়িয়েই থাকিব, কিন্তু খেতিৰ মাটি নাবাঢ়ে। গতিকে মানুহে শিল্পমুখী হ'ব লাগিব। কুটীৰ শিল্পই এনেদৰে নিবনুৱা সমস্যা সমাধানতো বিশেষ অৰিহণা যোগাব পাৰে। এনেহেন কুটীৰ শিল্পৰ পুনৰুদ্ধাৰ আৰু উন্নতিৰ হকে প্ৰয়োজনীয় পদক্ষেপ লোৱাটো নিতান্তই উচিত। এতিয়া গম পাইছানে যে অকল কৃষি কাৰ্য কৰিয়ে জীৱন নিৰ্বাহ কৰাটো আজিৰ যুগত মানে অসুবিধাৰ সন্মুখীন হোৱা দেখা গৈছে। গতিকে খেতি বাতি কৰাৰ লগতে আৰু এই কুটীৰ শিল্পতো অলপ মনোযোগ দি নিজস্ব কাম কৰি ভালদৰে জীৱন নিৰ্বাহ কৰিব পাৰি। গতিকে এইটোৰ ওপৰত পদক্ষেপ লোৱাটো উচিত বুলি কোৱা হৈছে। তাৰপিছত সামৰণিত লিখিবা কাঁহ, পিতল, লো আৰু ৰেচম শিল্পৰ বাবে প্ৰয়োজনীয় কেঁচামাল অসমত নাই বুলিবই পাৰি। এইবোৰ বস্তু নিয়ন্ত্ৰিত মূল্যত যোগান ধৰাৰ ব্যৱস্থা হ'ব লাগে। তাৰপিছত সম্প্ৰতি হাজোৰ পিতল শিল্পীসকলে আৰু শুৱালকুছিৰ তাঁত শিল্পীসকলেও সমবায় পদ্ধতি অৱলম্বন কৰিছে। শিল্পীৰ কাৰিকৰী দক্ষতা বঢ়াবৰ বাবে শিল্পীসকল প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থাও কৰিব লাগে। আমাৰ শিক্ষিত লোকসকলেও কুটীৰ শিল্পৰ উন্নতিৰ প্ৰতি মনোযোগ দিয়া উচিত। আমাৰ শিক্ষিত নিবনুৱাসকলেও চাকৰিমুখী নহৈ কুটীৰ শিল্পত লাগিব পাৰে। এতিয়ালৈকে অশিক্ষিত লোকসকলেহে এই শিল্পত লাগি আছে। শিক্ষিত লোকসকলেও এই কাৰ্য ধৰিলে তেওঁলোকৰ বুদ্ধিবৃত্তিৰ ৰুচিসম্পন্ন বস্তু তৈয়াৰ কৰিব পাৰি। এইদৰে সকলো দিশ চালি জাৰি চাই যদি কুটীৰ শিল্পৰ উন্নতি বিধান কৰিব পৰা যায়, তেনেহ'লে কুটীৰ শিল্পই পাবলগীয়া অৰ্থনীতিত আমূল পৰিৱৰ্তন সাধন কৰিব পাৰিব নিশ্চয়। গতিকে ভিডিঅ'টো তোমালোকে ৰচনাটো পঢ়ি কেনেকুৱা পালা মোক কমেণ্ট ছেকশ্যনত এটা ধুনীয়া কমেণ্ট কৰিবা আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিবা। থেংক ইউ ফৰ ৱাটছ।